কাৰণ ৰিটেন পৰীক্ষা শেষ হৈ যোৱাৰ আজি এমাহো হোৱা নাই। আমি কিছুমান কম্পিউটাৰত ফেক চাৰ্টিফিকেট ধৰাত পৰাৰ কাৰণে আমি ভেৰিফাই কৰি আছিলোঁ। তেতিয়া কিছুমান ল'ৰা ৰাস্তাত ওলাই আহিছে। তাৰমানে এওঁলোকে ৰিজাল্টটো আগত জানে নেকি? গতিকে আজি আমি পুলিচক ইনকুৱাৰী কৰিব দিছোঁ যে যিবিলাক ল'ৰা ওলাই আহিছে তেওঁলোকে পাছ কৰা ল'ৰা নে ফেইল কৰা ল'ৰা। যদি পাছ কৰা ল'ৰা ওলাই আহিছে তেতিয়াহ'লে আমাৰ মাজৰ পৰা কোনোবাই ৰিজাল্টটো দিব লাগিব বা ৰিজাল্টৰ নামত তই পাছ কৰাই দিম পইচা দে কিবা এটা হ'ব লাগিব। সেইকাৰণে আজি অলপ আগতে মই ইয়াত অহাৰ আগতে হোম কমিশ্যনাৰক ইনকুৱাৰী কৰিব দি আহিছোঁ। কাৰণ নহ'লে ৰিটেন পৰীক্ষা 1.5 মাহ হৈ যোৱাৰ পিছতে কোনেও ৰিজাল্ট নিবিচাৰে। এইটো এটা আচৰিত ঘটনা হৈছে, অসমত নোহোৱা নোপোজা ঘটনা হৈছে। 18তো দৌৰা হৈছে, 18ৰ পিছত দৌৰিলে, তাৰপিছত পাছ কৰিলে, ৰিটেন হৈছে 27 ফেব্ৰুৱাৰীতহে। এইটো বেলেগ কথা। 27 ফেব্ৰুৱাৰীত ৰিটেনৰ ৰিজাল্ট দিয়াৰ পিছত বিহু চলি আছে, তাৰ মাজত কোনোবাই আন্দোলন কৰে নেকি? তাৰমানে তেওঁলোকে গম পায়, যেনেকৈ APDCLত এনেকুৱা ঘটনা এটা হৈছিলে, বহুত হুলস্থুল কৰি আছিলে, পিছত আমি ভেৰিফাই কৰি দেখিলোঁ যে গোটেই পৰীক্ষাটোতে গণ্ডগোল হৈছে। এতিয়া মই একো কমেণ্ট দিয়া নাই, খালি যিকেইজন ল'ৰা আহিছে পাছ কৰা ল'ৰা আহিছে নে ফেইল কৰা ল'ৰা আহিছে। যদি ফেইল কৰা ল'ৰা ওলাই আহিছে আপত্তি কৰিবলগীয়া একো নাই, নিবনুৱা হয় চাকৰিৰ কাৰণে ওলাই আহিছে। যদি পাছ কৰা ল'ৰা ওলাই আহিছে তাৰমানে গম পাব লাগিব যে ৰিজাল্টটো ক'ৰবাত লিক হৈছে। এটা ফেক চাৰ্টিফিকেটৰ ভেৰিফিকেশ্যন চলি আছে, কম্পিউটাৰ পাছ কৰা বুলি চাৰ্টিফিকেট দিছে। যেতিয়া আমি গৈ কম্পিউটাৰ ইনষ্টিটিউটখনক সুধিছোঁ তেওঁলোকে কৈছে এই ল'ৰা কেতিয়াও আমাৰ তাত পঢ়া নাই। গতিকে আমি নিকা নিযুক্তি এটা বিচাৰোঁ। 17 ফেব্ৰুৱাৰীত এপ্লাই কৰিব পাৰে, পৰীক্ষাটো ৰিটেন হৈছে 17 ফেব্ৰুৱাৰীতহে। আজি কিয় ৰিজাল্ট খুজিব? গতিকে বিষয়টো মই ৰাতিপুৱাই গম পোৱাৰ পিছত এটা অৰ্ডাৰ দিছোঁ। এতিয়া গোটেই চাব লাগিব যে পাছৱৰ্ড লিক হৈছিল নেকি, পৰীক্ষাৰ ফলাফল গণ্ডগোল আছিল নেকি। যদিহে এই ল'ৰাকেইটা পোৱা ল'ৰা হয়, যদি নোপোৱা ল'ৰা হয় তেতিয়াহ'লেতো বাৰু বুজি পাম যে নিবনুৱা বুজি নাপায় ৰাস্তাত ওলাই আহিছে, এইটো এটা বেলেগ কথা, তেতিয়া আমাৰ ধৰিবলগীয়া একো নাই। কিন্তু এই 120টা ল'ৰা যি আজি আমি পাইছোঁ তাৰে বোলে 90টাই পাছ কৰা ল'ৰা, মানে ফাইনেল ৰিজাল্ট